নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আমাৰ অতি গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে চাকৰি এৰি বিজেপি প্ৰাৰ্থী হ'ব নেকি IPS আনন্দ মিশ্ৰই মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। এইবাৰ চাকৰি এৰি বিজেপি প্ৰাৰ্থী হ'ব নেকি IPS আনন্দ মিশ্ৰ। ৰাজনীতিলৈ অহাৰ সম্ভাৱনা দুই IPS বিষয়াৰ। বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা আনন্দ মিশ্ৰ, আনন্দ প্ৰকাশ তিতাৰীয়ে। ইতিমধ্যে IPS বিষয়া দুগৰাকীয়ে কৰ্মক্ষেত্ৰৰ পৰা অব্যাহতি বিচাৰি কৰিছে আবেদন। এজন বিষয়াৰ পদত্যাগত অনুমোদন জনাইছে গৃহ বিভাগে। আৰু বিহাৰৰ বৈশালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে আনন্দ মিশ্ৰ। বিজেপিৰ হৈ উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে আনন্দ প্ৰকাশ তিতাৰীয়ে। সংঘ পৰিয়ালৰ অতি ঘনিষ্ঠ তিৱাৰী যোগী আদিত্যনাথৰ প্ৰিয়। চাকৰি এৰি বিজেপি প্ৰাৰ্থী হ'ব নেকি IPS আনন্দ মিশ্ৰ। অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। অতি আমাৰ গুৰুত্বপূৰ্ণ দ্বিতীয় নম্বৰ খবৰটো হৈছে লগতে এটা ডাঙৰ খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600 পদৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে অসম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে অসম চৰকাৰে। তৃতীয় বৰ্গৰ বাবে 7,600 পদ মুকলি, চতুৰ্থ বৰ্গৰ বাবে 5,000 পদৰ বিজ্ঞাপনৰ প্ৰকাশ। অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে চতুৰ্থ বৰ্গৰ বাবে কৰিব পাৰিব আবেদন। আৰু মেট্ৰিকৰ পৰা স্নাতক উত্তীৰ্ণলৈকে তৃতীয় বৰ্গৰ বাবে কৰিব পাৰিব আবেদন। 10 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদনৰ প্ৰক্ৰিয়া। 29 ডিচেম্বৰৰ আবেদনৰ শেষ সময়সীমা। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। আবেদনৰ বাবে নালাগে কোনো মাচুল। www.assam.gov.in আৰু সেৱা অনলাইনৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। হয় বন্ধু বান্ধৱী, এই দুটা ৱেবছাইটত আবেদন কৰিব। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিলে অসম চৰকাৰতে। ইমান গুৰুত্বপূৰ্ণ খবৰ হয় বন্ধু বান্ধৱীসকল। ইমান গুৰুত্বপূৰ্ণ 3 নম্বৰ খবৰটো হৈছে